Hey everyone, welcome to my channel. আজি অফিচলৈ যাব ওলাওতে আহি পালে মামা। সেইবাবে অফিচৰ পৰা অফ লৈ ললো আৰু মামাক চাহ দি উঠি মই আহি গলো কিচেনত। আজি মই বনাম চিকেন, কিন্তু মোৰ ষ্টাইলত চিকেন দো পিয়াজা। এয়া আধা কেজি মাংস, 3টা পিয়াজ আৰু আলুটো মই ভাজি লৈছিলোঁ আৰু কেৰাহী বহাই দিলোঁ আৰু এতিয়া মই মাংসখিনি ফ্ৰাই কৰি ল'ম। ঢালোতে আপোনালোকে সাৱধান দেই, নহ'লে তেল ছিটকে। মোৰ এয়া তেল ছিটিকি গ'ল পুৰা হাতত। আৰু মই এতিয়া অকণমান ফ্ৰাই কৰি ল'ম এইখিনি। গেছৰ ফ্লেমটো কমাই দি মই অকণমান মাংসখিনি সিজিব দিলোঁ আৰু এতিয়া আহি পালে খুৰা। সেইবাবে মই খুৰাৰ কাৰণে লাল চাহ বনালোঁ, কাৰণ তেখেতে লাল চাহ খাই ভাল পায়। তো এতিয়া মই খুৰাক চাহ দি লওঁ। গৰমতে থাকিব নোৱাৰি তেখেতে তলতে বহি লৈছে। লওক, চাহ দিছোঁ, খাই লওক। আকৌ মই কিটচেনলৈ আহি এয়া মই পেষ্টখিনি দি দিলোঁ। এয়া মই গ্ৰীণ চিলি দিলোঁ আৰু আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ আৰু অকণমান লৰাই দিম এতিয়া। আৰু এতিয়া মই এয়া যে পিঁয়াজ কাটি থৈ দিছিলোঁ সেইখিনি পেষ্ট কৰিম আৰু এই বিলাহী 2টা মই মাংসত দি দিলোঁ, দি অকণমান লৰাই দিলোঁ আৰু এয়া মই পেষ্ট বনাই ল'ম এতিয়া। পেষ্টখিনি মই এতিয়া চিকেনত ঢালি দিম। এতিয়া গোটেইখিনি বস্তু মিক্স হ'বলৈ মই লাৰি দিছোঁ। 2 মিনিটমান লাৰি কেনে মই আকৌ ইয়াতে অকণমান পানী দি 10 মিনিটমান বইল হ'ব দিলোঁ। তাৰে পিছত এয়া আমাৰ চিকেন দো পিয়াজা ৰেডি। আৰু ইমান গৰম লাগিছে, সেইবাবে মই ভাবিলোঁ এটা আম আছিলে, মামাক শ্বেক বনাই দিওঁ। এয়া মই ইয়াতে দিছোঁ কাজু বাদাম, গাখীৰ আৰু মামালৈ লৈ আহিলোঁ। এয়া মামা লোৱা। মামাই থেংক ইউ বুলি কৈছে আৰু মই সুধিছোঁ কেনেকুৱা লাগিছে খাই। মামাই কৈছে বঢ়িয়া লাগিছে। আৰু ময়ো এয়া মোৰ হেপী কৰ্ণাৰলৈ আহিলোঁ। এয়া চাওক, বতৰটো যে এই বৰষুণ এই ৰ'দ। অলপ আগতে ৰ'দ দি আছিলে আৰু এতিয়া বৰষুণ। তো মই বৰষুণৰ মজা লৈ এয়া মোৰ মেংগ' শ্বেক খাই আছোঁ। বেলকনিৰ পৰা আমাৰ যে এই ভিউটো ইমান ধুনীয়া লাগে। আৰু মই এতিয়া ফটোফট খাই লৈছোঁ। তাৰপিছত মই মামাক এতিয়া ভাত দিব লৈছোঁ। আৰু ভাতত আজি কি বনালোঁ বলক আপোনাক দেখাওঁ। এয়া পাপৰ, চালাড, দালি, আলু ভাজি আছে, এখন তৰকাৰী বনাইছোঁ আৰু চিকেনৰটো ৰেচিপিটো আপোনালোকক দেখালোৱে। মামাক মাতিলোঁ ভাত খাবলৈ, এয়া মামাক দিলোঁ আৰু লগতে ময়ো লৈ ল'লোঁ। আৰু খাই বৈ মই মামাক টিফিন বনাই দিলোঁ। ৰুটি বনালোঁ মামাৰ টিফিনৰ কাৰণে, কাৰণ মামাৰ নাইট ডিউটি আছে। টিফিন বনাই দি মামাক বিদায় দিলোঁ। আৰু আপোনালোকৰ যদি মোৰ এই সৰু ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোক লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই গাইজ।